হাই ফ্ৰেণ্ডছ, সকলোকে স্বাগতম জনাইছোঁ মই নেদিবিলে। আজি আপোনালোকক দেখাম মই মাছ আজি আমাৰ বহুত পালে আৰু আপোনালোকক দেখাম। আৰু মই মাছৰ ৰেচিপি এটা বনাইছোঁ, আপোনালোকে চাব দেই ভালকৈ শেষলৈকে। আৰু চাওকচোন মোৰ মাছখিনি। আৰু এইফালে চাওক মোৰ মাছ, এইফালে মুনুৱে হিচাপ কৰাত লাগি আছে। এইফালে সৰু মাছো আছে, ডাঙৰ মাছো আছে দেই। এয়া চাওকচোন, মই চাফা কৰিবলৈ লৈছোঁ, চুৰিখনে চাফা কৰিম। কেঁচাকৈ নাখায় বোলে, মিঠাই মিঠাই হ'ব বোলে। মাছজনী কৈছে কেঁচাকৈ খালে মিঠাই মিঠাই হ'ব বুলি মোক কৈ দি আছে। মোৰ মাছ কাটি হৈ গ'ল আৰু ইফালে মই কেৰাহী উঠাই দিছোঁ। ইফালে পাতত দিম সৰু মাছকেইটা আৰু এইকেইজনী পুৰিম মই। আৰু এয়া তেল দি দিলোঁ মই এতিয়া। আৰু বিলাহী আমাৰ নিজৰ ঘৰৰ বাৰীয়ে হয়, পকি আছিলে। চাওকচোন ইমান ধুনীয়া ৰঙা ৰঙা হৈ আছে। ইয়াৰে কেইটামান দিম মই, বেছি নিদিওঁ এইকেইটা। আৰু এতিয়া মই মাছখিনি ফ্ৰাই কৰি ল'ম। এইকেইজনী মই এক্সট্ৰাকৈ থ'ম, এনেকৈ খাবলৈ ভাজি মানে ফ্ৰাই কৰিছোঁ। আৰু এইখিনি মই চব্জিত নিদিওঁ, ডাঙৰজনীকে দিম। আৰু এইফালে মই নহৰু, আদা, পিঁয়াজ, জলকীয়া কাটি ল'লোঁ আৰু এয়া দি লৈছোঁ। দি বিলাহীকেইটা দি দিম মই। বিলাহীকেইটা দি অকণমান টাইম মানে সিজিবৰ কাৰণে ঢাকি দিছোঁ। আৰু এইখিনি ভালদৰে ৰাখি ল'ম আৰু এইখিনিকেহে দিম। আৰু এয়া চাওকচোন সিজিবলৈ হৈয়ে গৈছে। এতিয়া মই ধুনীয়াকৈ হেৰি কৰি দিলেই হ'ব আৰু পিটিকি দি অকণমান। তাৰপিছত পানী দি দিম। এয়া চাওক, পানী দি মাছখিনি দি দিম মই। আৰু মাছখিনি দি মই ঢাকি দিম। আৰু এই চাওকচোন ইমান ধুনীয়া কালাৰ। এই কালাৰটো উঠিলে খাবলৈ বহুত ভাল লাগে। আৰু এইফালে মই নৰসিংহ দিম। নৰসিংহ পাত মই অকণমান খুন্দি ল'ম, মানে তেতেলিয়াই ল'ম আৰু পাত হ'বৰ কাৰণে। সেইকাৰণে অকণমান মই মানে মিহি কৰি লৈছোঁ। আৰু এই চাওক উতলি আছে, এতিয়া দি দিম মই। নৰসিংহ পাত মাছৰ লগত দিলে বহুত ভাল হয় খাবলৈ। মোৰ ৰেডি হৈ গ'ল। এইফালে মই পাতত দিবৰ কাৰণে এয়া মাছকেইটা ৰেডি কৰি লৈছোঁ। আৰু পাতত দি মই এতিয়া নাখাওঁ, মই গধূলি খাম। আৰু এয়া মই পিটিকা। এইফালে মোৰ কাঁহী ৰেডি হৈ গৈছে, বাঢ়ি লৈছোঁ। আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। আৰু এইফালে মই মাছৰ পিটিকা ল'লোঁ। এইফালে কেৰেলা আলু ভাজি অকণমান লৈছোঁ। আৰু এইফালে এইজনী মাছ দেখিছেনে? দেখিয়ে খাওঁ খাওঁ লগা নাইনে বাৰু? ইমান ভাল লাগিছে নহয়। আৰু চাওকচোন ইমান ধুনীয়া। দুপৰীয়া সাজটো আমাৰ এনেকৈয়ে হ'ল। আৰু আজিলৈ আহোঁ, বাই।